গুড মৰ্ণিং জনাইছোঁ সকলোকে। ভিডিঅ'টো কি বুলি আৰম্ভ কৰিম একোৱে ভাবি পোৱা নাই। কি হিচাপত আৰম্ভ কৰিম, কিনো ক'ম আপোনালোকৰ আগত একো ভাবি পোৱা নাই। কিন্তু মই ভাবোঁ এইখিনি কথা সকলোৱে জনাটো আমি দৰকাৰ, যাতে কাৰো লগত কেতিয়াও এনেকুৱা ঘটনা নহয়। বহুত বেয়া লগা এটা ইনচিডেণ্ট হৈ গ'ল মোৰ লগত, যাৰ কাৰণে মন যথেষ্ট বেয়া, খুবেই বেছি বেয়া লাগি আছে। কোনো ধৰণৰ ভিডিঅ' বনাবলৈও একো মন যোৱা নাই, ইণ্টাৰেষ্টে যোৱা নাই আমি সকলোৱে কাম কৰি আছোঁ আৰু সকলোৱে আগবাঢ়ি যাবলৈ আমি সকলোৰে বহুত হেঁপাহ আৰু বহুত ইচ্ছা আকাংক্ষা, তাৰ কাৰণে আমি কাম কৰিছোঁ নহয় জানো। কিন্তু যিখন আমি প্লেটফৰ্মত কাম কৰি আছোঁ, তাত যিখিনি কৰিব লগা, যিখিনি ৰুল ৰেগুলেশ্যনত আমি কাম কৰিব লাগে, সেইখিনি কমপ্লিট কৰিবলৈ আমি সকলোৱে চেষ্টা কৰোঁ বা কৰিবও লাগিব। তাত মই আপোনাক বা আপুনি মোক হিংসা ঈৰ্ষা কৰি একো লাভ নাই। আপুনিও কাম কৰি আছে, আমি সকলোৱে কাম কৰি আছোঁ। গতিকে ভালহে, আহক আমি ইজনে সিজনৰ হাতে হাত ধৰি আগুৱাই যাওঁ। অকলে এজন মানুহে কাৰো ছাপৰ্ট নোহোৱাকৈ আগবাঢ়ি যাব নোৱাৰে নহয়, পাৰে নেকি? ডাঙৰ ডাঙৰ মানুহ, বিশেষ মানুহবিলাকেও ডাঙৰ পজিশ্যন লাভ কৰিবলৈ সক্ষম হয় সকলোৰে সহায় সহযোগ ছাপৰ্টৰ কাৰণে। আৰু এদিনতে কোনোৱে ডাঙৰ মানুহ হৈ নাযায়। সেই ডাঙৰ পজিশ্যন লাভ কৰিবলৈও সৰু সৰু এখোজ দুখোজ কৰি সৰু আমি ষ্টেপবোৰ কমপ্লিট কৰিহে এদিন হয়তো সেই পজিশ্যনতে লাভ কৰিবলৈ সক্ষম হ'ম, আৰু কেতিয়াবা নহ'বও পাৰোঁ। কেতিয়াও ভবা নাছিলোঁ ময়ো আচলতে এনেকুৱা টপিকৰ ওপৰত যে ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে। কিন্তু আজি হয়তো এইখিনি কথা নজনালেও ভুল হ'ব, সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিওঁ। লাইভো আহিছিলোঁ, তাত কৈছোঁ, কিন্তু কাৰণ মই ভিডিঅ' বনাব পৰা মুডটোতে নাই, সেইকাৰণে মই ভাবি পোৱা নাই কি হিচাপত বনাওঁ। কিন্তু যদি নবনাওঁ, যদি আপোনালোকে কথাখিনি গম নাপায়, হয়তো সকলোৰে কাৰণে আৰু পিছলৈও এনেকুৱা কিছুমান অসুবিধা আহিব পাৰে। আৰু আমি যদি সকলোৱে ইজনে আনজনক ছাপৰ্ট নকৰোঁ, ইজনে আনজনৰ ভাল হোৱা, আগবাঢ়ি যোৱাটো যদি আমি নিবিচাৰোঁ, কিন্তু অসুবিধাৰ সন্মুখীনৰ সৃষ্টি সদায় হ'ব। মই ভাবোঁ এটা ক্লিয়াৰিফিকেশ্যন দি দিওঁ, কাৰণ যিহেতু মই পষ্টটো কৰিছিলোঁ, ভাবিলোঁ যে ভিডিঅ'টো বনাই দিওঁ, আৰু যি হ'লেও গম পোৱাটো ভাল আপোনালোকে। যোৱাকালি মই পষ্ট কৰিছিলোঁ, বহুতে অভিনন্দন জনাইছে, সকলোকে ধন্যবাদো জ্ঞাপন কৰিছোঁ। ঘটনাটো এনেকুৱা, ইমান বেছি দুখ লাগিছে, ভাবাই নাছিলোঁ আচলতে এনেকুৱাও যে হ'ব পাৰে, এনেকুৱা যে হৈ যাব। মোৰ লগতে কিয় বাৰু এনেকুৱা? যোৱাকালি ইমান দিন, ইমান বছৰ কষ্ট, আশা আকাংক্ষা, পৰিয়াল, আপোনালোকৰ ছাপৰ্ট, সকলোবোৰ এভৰিথিং, সকলোবোৰৰ সহায়ত সক্ষম হ'ল মোৰো 1K হ'বলৈ। বহুত ভাল লাগিল, ভালতো লাগিবই, ভাল লগা কাম মুহূৰ্ত হোৱাৰ লগে লগে পৰিয়ালৰ পৰাও ফোন আহিলে, বহুত অভিনন্দন জনালে, আৰু বেছি সুখ লাগিলে। কাৰণ তেওঁলোকৰো ফুল ছাপৰ্ট আছে যিহেতু, ভালতো লাগিবই ন। দিনটো গ'ল, ৰাতিটো গ'ল, আজি ৰাতিপুৱা চাইছোঁ চব ঠিকে আছে। ভাবিছোঁ ধুনীয়াকৈ আজি ভিডিঅ' এটা শ্বুট কৰিম, আৰু এতিয়াতো মই ভিডিঅ' বনাব পৰা মুডতে নাই। এইটো বনাইছোঁ এই কাৰণে যাতে কাৰো লগত নহয়, আৰু হয়তো আপোনালোকক কথাখিনি মই নজনালেও বহুত ডাঙৰ এটা ভুল হ'ব। আজি ৰাতিপুৱা চাইছোঁ, ফাৰ্ষ্ট টাইম, ছেকেণ্ড টাইম চাওঁতে মই নিজে চক, মই কি ক'ম এতিয়া, দেখি মোৰ মূৰ চুৰ গৰম হৈ গৈছোঁ, মই পাগল হৈ গৈছোঁ, একদম ডাউন হৈ আছে। যিমান হৈ আছিলে এটা দুটা, কেতিয়াবাতো থাকেই ন এনেকুৱা, যে কোনোবাই ছাবস্ক্ৰাইব কৰি বা ফ'ল' কৰি আনফ'ল' কৰে, পিছত আনছাবস্ক্ৰাইব কৰে। এইটোৰ লগত আমি ডিল কৰি পাইছোঁ। আমি নিজে হয়তো এইটো এক্সপেক্টেড ক'ৰবাত নহয় ক'ৰবাত থাকে, আৰু ডিল হৈও পাইছে। দুই এজন ব্যক্তি তেনেকুৱা থাকেই, আপোনাৰ সন্মুখত, আপোনাৰ আগত আপোনাক ছাপৰ্ট কৰা দেখাব, কিন্তু আপোনাক পিছতে ছাপৰ্ট নকৰা হৈ যায়। কিন্তু দুই এজন ব্যক্তিৰ কথাই নহয়,
একদম মানে ইমানখিনি ডাউন হৈ গৈছে মানে মই মানে কি ক'ম এতিয়া মানে ইমান বেছি দুখ লাগিছে, ইমানখিনি কষ্ট, ইমান মানে সেই হেপিনেছটো আছিলে যে ফাইনেলি কিবা এটা নহয় কিবা এটা মানে হৈছে আৰু মানে সেই সকলোখিনি খন্তেকতে মানে নোহোৱা হৈ গৈছে, ধ্বংস হৈ গৈছে। কি ক'ম, কোনফালৰ পৰা আৰু মই নতুনকৈ ভিডিঅ' বনাম, কি কৰিম মানে একোৱেই ভাবি পোৱা নাই। কিহৰ কাৰণে এনেকুৱা হ'ল মানে ভাবি নাপালোঁ। অকল মোৰ লগতে এনেকুৱা নে, কেতিয়াবা হৈ পাইছেনে বাৰু আপোনালোকৰ লগত? মানে কি ক'ম মই এতিয়া মানে ভাষাহীন হৈ পৰিছোঁ। আপোনালোকক মই কেনেদৰে কি হিচাপত মানে এই ভিডিঅ'টো মই শ্বুট কৰিছোঁ মই নিজেও গম পোৱা নাই। হৈ পাইছেনে কেতিয়াবা? নে মোৰ লগতে প্ৰথম এনেকুৱা? নাজানো, কোনো উত্তৰ নাই আজি। মই সকলোকে এইটো অনুৰোধ জনাওঁ, সকলো আগবাঢ়ি যাওক। অকলে আগবাঢ়ি যাব কোনো কেতিয়াও নোৱাৰে, সকলোৰে সহায় সহযোগ লাগিবই। আজি হয়তো আপুনি ইমানখিনি পজিশ্যনত থকা, ইমানখিনি আগবাঢ়ি যোৱা, এতিয়া আপোনাক কাৰো সহায় নালাগিব পাৰে, কিন্তু আপুনিও এদিন সেই পজিশ্যনটোতে আছিলে, সেইখিনিৰ পৰাই লাহে লাহে আপুনি আজিৰ পজিশ্যনটো বা আজি যিখিনি আছে, যিখিনি হৈছে সেইখিনি হ'বলৈ হয়তো সক্ষম হৈছে, আৰু কিছুমান হয়তো সক্ষম হোৱা নাই, কাৰণ ৰুলছবোৰ ক্ৰাইটেৰিয়াবোৰ ফুলফিল কৰিলেই সকলো বস্তু সক্ষম হোৱা বুলি নকয়। গতিকে হিংসা ঈৰ্ষা কৰি একোৱে কাম নাই। আপুনি কাম কৰিছে, তেওঁ কাম কৰিছে, ময়ো কাম কৰিছোঁ, আহক ভালহে, সকলোৱে সকলোৰ হাতে হাত ধৰি সহায় সহযোগ কৰি ইমানখিনি মানুহ আছে যেতিয়া আমি আমাৰ নিজৰ কাৰণে এটা ভাল হৈ আছে, সুবিধা হৈ আছে সকলোৰে কাম কৰিবলৈ, কিন্তু তাকে নকৰি মানে এনেকৈ কৰি দিয়ে আৰু মানুহে বিহেভিয়াৰবোৰ। আচলতে খুবেই দুখ লাগিছে। কথাবোৰ আচলতে নজনালেও বা নক'লেও নহয় কাৰণে ক'লোঁ আপোনালোকক। আগলৈ যাতে কাৰো লগতে কোনো এনেকুৱা নকৰক, কাৰো লগত নকৰক এনেকুৱা। আপুনি যদি কাকো আগবাঢ়ি যোৱাটো নেদেখে, কাৰো যদি হেল্প নকৰে, কাকো যদি আপুনি লগ দিব নোৱাৰে, নালাগে। কিন্তু লগ দি নিদিয়াতকৈ আপুনি একেবাৰেই লগ নিদিব। লগ দি নিদিয়া হ'লে এটা সেইখিনি পোৱাৰ পিছত, সেই লগটো বা সেই ছাপৰ্টখিনি, সেই হাতখন পোৱাৰ পিছত সকলোৰে এটা আশা থাকে, আৰু সেইটো থাকিবই। সেইটো মানুহৰ স্বভাৱ আৰু সেইটো প্ৰত্যেকজন ব্যক্তিৰে থাকিব। গতিকে সেই আশাখিনি দিয়াৰ পিছত আশা ভংগ কৰিলে কেনেকুৱা লাগে ভুক্তভোগী লোকজনেহে অনুভৱ কৰিব পাৰে। যদি হৈছে হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিব, আৰু যদি হোৱাও নাই তথাপি হয়তো কিছুসংখ্যক লোকে অনুভৱ কৰিব পাৰিব। কিন্তু তাৰ মাজৰ কিছুসংখ্যক লোক হয়তো থাকিব পাৰে যিসকলে অনুভৱ বোলা বস্তুটো কৰিব নোৱাৰে। আগলৈও যাতে কোনো কাৰো লগত এনেকুৱা নকৰে তাকে মই সকলোকে অনুৰোধ জনাওঁ, আৰু মোকো যাতে সকলোৱে ছাপৰ্ট কৰে তাকে মই আপোনালোকৰ পৰা বিচাৰোঁ।